নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে বি এণ্টাৰটেইনমেণ্ট ইউটিউব চেনেল। আপোনালোকলৈ আজি লৈ আহিছোঁ অজলা জোৱাই চতুৰ্থ খণ্ডৰ। অকণমান দেৰি হ'ল কাৰণ পাৰ্চনেল প্ৰব্লেমৰ কাৰণে, বেয়া নাপাব। আজিৰ পৰা আপোনালোকলৈ আহি থাকিব কণ্টিনিউ অজলা জোৱাই, গতিকে চাবলৈ নাপাহৰিব ঠিক একে সময়তে। গতিকে পলম নকৰি আহক আজি খণ্ডটি উপভোগ কৰোঁ। বিয়াৰ 3 দিনৰ আগতে কাতিৰাম আৰু ৰবিৰাম গৈ অজলাক সজাই পৰাই লৈ আহিলেগৈ। লগতে নৱৰপুৰ গাঁৱৰ সকলোকে ৰূপালী আৰু অজলা বিয়ালৈ মাতি আহিলে। অজলাক বিয়াৰ 3 দিনলৈকে কাতিৰামৰ ঘৰতে ৰাখিলে। নিৰ্দিষ্ট দিনত ৰবিৰামৰ চোতালতে অজলা আৰু ৰূপালী বিয়া হ'ল। অজলা গাঁৱৰ পৰা কেইজনমান লোক বিয়ালৈ আহিল। ৰবিৰামে সকলো ৰাইজক ভোজ ভাত খোৱালে। ৰাইজে হৰবৰী বসতি হ'বলৈ আশীৰ্বাদ দিলে। বিয়াৰ পাছত দৰাঘৰীয়াসকল গ'লগৈ। অজলা ৰবিৰামৰ ঘৰতে ঘৰ যোৱা হিচাপে থাকি গ'ল। অজলাক ঘৈণীয়েক, শাহুৱেক আৰু শহুৱেকে খুব মৰম চেনেহ কৰি ৰাখিলে। নজোৱাই কথা থলে কিজানি পৰুৱাই খাব, মূৰৰ ওপৰত থলে কিজানি ওকণিয়ে খাব, এনে ভাৱ হ'ল শহুৱেক আৰু শাহুৱেকৰ। পিছে লাহে লাহে অজলাক লৈ মহা বিপদত পৰিল ৰবিৰাম, ৰহিমলা আৰু ৰূপালী। একো কথা বুজি নাপায় অজলাই, কয় এটা কৰে আন এটা। অজলাক লৈ মহা সমস্যাত পৰিল গোটেই ঘৰখন। ডেকা ল'ৰা এটা যে ইমান অজলা হ'ব পাৰে তেওঁলোকে যে ভাবিবই পৰা নাছিল। প্ৰতিটো কথা অজলাক বুজাবলৈ যাওঁতে ৰবিৰাম, ৰহিমলা আৰু ৰূপালীয়ে ত্ৰাহি মধুসূধন বুলিবলগীয়া হয়। জুলুকা জুলুকে পানী খাবলগীয়াত পৰিল। এদিন অজলাক শাহুৱেকে ক'লে, জোৱাই, আজি ঘৰত শাক পাচলি মাছ তাছ একো নাই, তুমি বজাৰৰ পৰা আহাগৈ। এই শিকিটো লৈ যোৱা, হাতত মোনা এটা নিবলৈ নাপাহৰিবা। এই বুলি কৈ শাহুৱেকে শিকি এটা জোঁৱাইকক হাতত দিলে, লগতে কেইটকামান পইচাও দি পঠালে। এইকেইটা লোৱা। জোঁৱাইকৰ হাতত দিলে আৰু অজলাক বজাৰলৈ কোনফালে কেনেকৈ যাব লাগে বুজাই দিলে। অজলাক শাহুৱেকে কোৱাৰ লগে লগে শহুৱেকে দিয়া শিকিটো আৰু মোনাটো লৈ বজাৰলৈ গ'ল। বজাৰলৈ গৈ পাই কি কি বস্তু ওলাইছে চাই চিতি ঘৰলৈ ঘূৰি আহিল। হাতত খালী মোনা। শিকুটো আনি পুনৰ শাহুৱেকক ঘূৰাই দিয়াত শাহুৱেকে সুধিলে, কি হ'ল জোৱাই, বজাৰৰ পৰা হুন্দা হাতেৰে ঘূৰি আহিলা যে? বজাৰত মাছ পাচলি একো ওলোৱা নাই নেকি? নে বজাৰ আজি বহাই নাই? শাহুৱেকৰ কথা শুনি অজলাই ক'লে, দেউতা মোৰ সৰুতে আই বোপাই ঢুকাল। এতিয়া আপোনাক বোপাই হিচাপে আৰু শাহুৱেকে আই বুলি ভাবি লৈছোঁ। মই আপোনাৰ আদেশ আখৰে আখৰে পালন কৰিব বিচাৰোঁ। বজাৰত মাছ পাচলি দেখি মোৰ কিনিবলৈ মন গৈছিল, পিছে আপুনি বেয়া পায় বুলিহে নিকিনিলোঁ। আপুনি মোক এপাক বজাৰৰ পৰা আহিবলৈহে কৈছিল, মাছ পাচলি আনিবলৈতো কোৱা নাই। অজলাৰ কথা শুনি শাহুৱেকে ক'লে, মই তোমাক শিকি এটা দি বজাৰৰ পৰা আনিবলৈহে কৈছিলোঁ, লগতে পইচাও দি পঠিয়াইছিলোঁ। ঘৰত মাছ পাচলি নাই তাকোতো ক'লোঁ, তথাপিও তুমি বুজি নাপালানে? মই তোমাক মাছ পাচলি আনিবলৈ বজাৰলৈ যাবলৈ সেইকাৰণে কৈছিলোঁ। বাৰু যি হ'ল হ'ল, হাত ভৰি ধুই পাকঘৰলৈ আহা, জাল জলপান এমুঠি খাই লোৱা, ময়ে লৰালৰিকৈ বজাৰৰ পৰা আহোঁ। শাহুৱেকৰ কথা শুনি জবলা লাজত তলমূৰ কৰিলে। জবলাই হাত ভৰি ধুই ভিতৰলৈ আহি জলপান এবাতি খাই শুই থাকিল। বন্ধুসকল, আজি খণ্ডটি ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো বজাই দিব। তেতিয়াহে আপোনালোকে পাই থাকিব আমাৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'বোৰ।